নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছএনএছ চেনেলটোলৈ। আজি লৈ আছোঁ পদাৰ্থ বিজ্ঞানৰ অতি প্ৰয়োজনীয় 10টাকৈ প্ৰশ্ন উত্তৰ। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো লাইক এটা কৰিব, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। আজিৰ প্ৰথম প্ৰশ্ন, কোনখন মহাকাশযান মাজ আকাশত জ্বলি যোৱাৰ ফলত মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হৈছিল? এ ডিস্কভাৰী, বি কলম্বিয়া, চি লুনখৰ্ড, ডি ভাস্কৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি কলম্বিয়া। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 2 নম্বৰ প্ৰশ্ন, 1975 চনৰ 19 এপ্ৰিলত উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম মহাকাশযানখনৰ নাম কি? এ আৰ্যভট্ট, বি ভাস্কৰ, চি ৰোহিণী, ডি ইনচাৰ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ আৰ্যভট্ট। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 3 নম্বৰ প্ৰশ্ন, চন্দ্ৰত খোজ পেলোৱা প্ৰথম মহাকাশচাৰীজন কোন? এ ইউৰি গাগাৰিন, বি ভেলেণ্টিনা টেৰেস্কোভা, চি এলেক্সি লিঅ'ভ, ডি নীল আৰ্মষ্ট্ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নীল আৰ্মষ্ট্ৰং। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 4 নম্বৰ প্ৰশ্ন, গাখীৰত কি এচিড থাকে? এ এচিটিক এচিড, বি চাইট্ৰিক এচিড, চি লেক্টিক এচিড, ডি বিউটাইৰিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি লেক্টিক এচিড। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 5 নম্বৰ প্ৰশ্ন, মৃতদেহ সংৰক্ষিত কৰি ৰাখিবলৈ কি ব্যৱহাৰ কৰা হয়? এ ভাৰ্নেগাৰ, বি ফৰ্মেলিন, চি চাইট্ৰিক এচিড, ডি ফৰ্মিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ফৰ্মেলিন, বি ফৰ্মেলিন। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 6 নম্বৰ প্ৰশ্ন, প্লাষ্টাৰ অফ পেৰিছত কি থাকে? এ কেলছিয়াম ক্লৰাইড, বি কেলছিয়াম ফছফেট, চি কেলছিয়াম ছালফেট, ডি কেলছিয়াম কাৰ্বনেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি কেলছিয়াম ছালফেট। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 7 নম্বৰ প্ৰশ্ন, আকাশৰ ৰং নীলা কিয়? এ সূৰ্য ৰশ্মিৰ বিক্ষেপণৰ কাৰণে, বি সূৰ্য ৰশ্মিৰ প্ৰতিসৰণৰ কাৰণে, চি সূৰ্য ৰশ্মিৰ বিচ্ছুৰণৰ কাৰণে, ডি সূৰ্য ৰশ্মিৰ প্ৰতিফলনৰ কাৰণে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ সূৰ্য ৰশ্মিৰ বিক্ষেপণৰ কাৰণে। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 8 নম্বৰ প্ৰশ্ন, অতি শব্দ বুলিলে কি বুজা? এ শব্দৰ বেগতকৈ অধিক বেগী, বি শব্দৰ বেগতকৈ কম বেগ, চি শ্ৰাব্য সীমাতকৈ অধিক কম্পনাংকৰ শব্দ, ডি 20 হাৰ্টজতকৈ কম কম্পনাংকৰ শব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি শ্ৰাব্য সীমাতকৈ অধিক কম্পনাংকৰ শব্দ। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 9 নম্বৰ প্ৰশ্ন, জাহাজ এখন পানীত আংশিকভাৱে ডুব গৈ ভাহি থকা অৱস্থাত অপসাৰিত পানীৰ ওজন? এ জাহাজখনৰ ওজনৰ সমান, বি জাহাজখনৰ ওজনতকৈ বেছি, চি জাহাজখনৰ ওজনতকৈ কম, ডি কম বেছি হৈ থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ জাহাজখনৰ ওজনৰ সমান। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। চকুৰ মায়'পিয়া দোষ আঁতৰাবলৈ চশমাত কি লেন্স লগোৱা হয়? এ উত্তল লেন্স, বি অৱতল লেন্স, চি উভয় উত্তল লেন্স, ডি সমতল উত্তল লেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি অৱতল লেন্স। ইয়াৰ লগে লগে আজি আমাৰ 10টাকৈ প্ৰশ্ন উত্তৰ সামৰণি পৰিছে। পুনৰ লৈ আহিম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে লৈছোঁ সকলোৰে পৰা বিদায়। ভিডিঅ'টো প্ৰস্তুত কৰোঁতে সৰু সৰু হৈ যোৱা ভুলবোৰৰ বাবে ক্ষমা কৰিব। ধন্যবাদ।